মই আজি আপোনালোকৰ ওচৰত বনাব লৈছোঁ বলিয়লা মাছ পাতত দিয়া। প্ৰথমতে আমি জুইত সেকি পাতখন লেৰেলাই লৈছোঁ। ধুই লৈছোঁ আৰু ইয়াৰ পৰা পেটুটো মই গুচাই লৈছোঁ ধুনীয়াকৈ। ইয়াত অকণ বেলেগ মাছো মিক্স আছে, তাতে মই অকণমান আন্দাজমতে অকণ নিমখ দিছোঁ, অকণমান হালধি দিম, মই অলপ নহৰু আৰু আদা পেষ্ট দিছোঁ, খাবলৈ বৰ সোৱাদ হয়। অলপ ধনিয়া দি দিছোঁ, ধনিয়া দিলে মই খুব ভাল পাওঁ, আপোনালোকে এনেকৈ এদিন বনাই চাব। আৰু মই 2 চামুচ তেল দিছোঁ, ডাঙৰ চামুচেৰে আপুনি 1 চামুচ দিলেও হ'ল। গোটেইখিনি দিয়াৰ পিছত ধুনীয়াকৈ মাছখিনি সানি দিব। তাৰপিছত জলকীয়া 4টামান কাটি দিব, আৰু জলকীয়া যোনে যোনে খাই ভাল পায় বিৰাট ভাল পাব। আৰু মাছখিনি কলপাতেৰে ধুনীয়াকৈ মেৰিয়াই ল'ব, যাতে মাছখিনি ওলাই আহিব নোৱাৰে। ইফালে কেৰাহী মই গৰম কৰি লৈছোঁ। কেৰাহী অলপ গৰম হোৱাৰ পিছত কলপাতেৰে ধুনীয়াকৈ বান্ধি তাত দি দিব লাগিব। কেৰাহী গৰম হৈ গ'ল, তাতে মই এইটো দি দিম। এতিয়া গেছটো চিমত দি ঢাকনখন মই লগাই দিছোঁ। এয়া কেৰাহী গৰম হৈ আছে, মাজে মাজে মই খুলি চাইছোঁ, এইটো ভাপতে সিজি গৈছে। মই 2-3বাৰটো লৰাই দিছোঁ। এইটো এনেকৈ ধৰি এইটো লৰাই দিলে ধুনীয়া হয়। দেখিছে আমাৰ এতিয়া এয়া হৈ গৈছে। ভাপৰ পৰা মই নমালোঁ, এয়া ঠাণ্ডা হ'লে অকণমান গৰমে গৰমে মই পিঁয়াজ আৰু অকণমান ধনিয়া পাত কাটি ইয়াত ভাতৰ লগত পৰিৱেশন কৰিলে কিমান ভাল লাগিব খাই, আপোনালোকে এবাৰ খাই চাবচোন। ইয়াত পিঁয়াজটো কাটি লৈছোঁ, দেখিছে পিঁয়াজৰ কলপাতত ধুনীয়াকৈ কাটি দিম। খুবেই ধুনীয়া এটা ৰেচিপি, আপোনালোকে সকলোৱে ঘৰত বনাই চাব আৰু খাব। খুবেই এটা ধুনীয়া। তাৰপিছত ধুনীয়াকৈ পিটিকা বনাম। শেষত আপোনালোকে ধনিয়া পাত অলপ কাটি দিব আৰু খাই চাবচোন কিমান সোৱাদ লগা হয়।